Hello everyone, কেনে আছা? So last video to আমি শিকিছিলো কি multiplication of 11 মানে 11 যিকোনো এটা সংখ্যাক যদি পূৰণ কৰো তাৰ ট্ৰিক্স টো কি আছিল হেতু শিকিছিলো যিকলে ভিডিওটো চোৱা নাই তেওঁলোকে চাব পাৰে লিংক মই ডেসক্ৰিপচনত দি দিম ঠিক আছে সো আজি আমি কি শিকিম ট্ৰিক্স টু ক্যালকুলেট স্কয়াৰ্স মানে কি দুটা সংখ্যা যদি স্কয়াৰ আছে নহয় ধৰিলো সৰু সৰু সংখ্যাবিলাক তো আমাৰ মনত থাকে যেনেকৈ 11 11 121 12 12 144 এইবিলাক তো মনত আছে 25 25 625 ইমান কিনি কিন্তু যদি অড নাম্বাৰ কিছুমান দিয়ে যেনেকৈ ডাঙৰ সংখ্যা কিছুমান 67 24 72 45 এইবিলাকৰ স্কয়াৰবিলাক কেনেকৈ উলিয়াব পৰা যায় সো তাৰ আমি এটা ট্ৰিক্স শিকিম নেক্সট Magic of 5 Magic of 5 কি হ'ব যিকোনো এটা সংখ্যা যাৰ এককৰ ঘৰৰ সংখ্যাটো মানে ফাৰ্স্ট ডিজিট ইজ 5 So 505 থাকে আৰু নেক্সট যদি দুটা সিমিলাৰ ডিজিট থাকে যেনেকৈ 125 into 125 225 into 225 15 into 15 25 into 25 so 2 আৰু 2 ধকৰ ঘৰৰ যেটো সেকেন্ড ডেসিমাল that is same ঠিক আছে 12 into 12 12 আৰু 12 125 into 25 কিমান হ'ল 12 12 দুইটা একে আগৰ আগফালে এককৰ ঘৰৰ সংখ্যাটো ফাৰ্স্ট ডিজিট ইজ 5 so তাৰ কি ট্ৰিক্স আছে আজি ভিডিওটোত হে দুটা বস্তু আলোচনা কৰিম ঠিক আছে সো ফটাফট দিলে নগৰে স্টার্ট করো প্রথমতে আমি চাইছো স্কয়ার প্রথমতে চাম আমি স্কয়ার কেনেকৈ উলিয়াব পৰা যায় সো ফার্স্ট স্কয়ার এটা কিমান 24 স্কয়ার ওকে 24 স্কয়ার কেনেকৈ উলিয়াব পৰা যায় ইনেটো যাৰ নটা মুখস্থ আছে ইটো কব পাৰিবা 24 into 24 576 নাও বাট কন্ডিশনটো হল কি ট্ৰিক্স টু কি ঠিক আছে সো ট্ৰিক্স টু আমি চাও ট্ৰিক্স টু কি হয় চোৱা সংখ্যাটো সমানে দুফালে ফালি লোৱা ঠিক আছে দুফাল কৰিলো এতিয়া সিটো এ ফার্স্ট ডিজিট টু কৰা স্কয়াৰ কিমান হল 16 সেকেন্ড ডিজিট টু ইয়াকো কৰা স্কয়াৰ কিমান হল 4 এতিয়া থাৰ্ড কামটো কি হ'ব এই দুটা সংখ্যা 2 আৰু 4 ইয়াক কৰা মাল্টিপ্লাই জিটো আনসাৰ পাবা তাক আকৌ 2 এ মাল্টিপ্লাই কৰি দিয়া আৰু ইয়াক বহুৱাব লাগিব কেনেকৈ এই দুটা সংখ্যাৰ এই ডখৰ কেনেকৈ 2 4 গুণ 8 8 2 গুণ 16 একটো কত বহিব ইয়াত 6 টো কত বহিব ইয়াত মানে ইয়াৰ সেকেন্ড ডিজিটত বহিব এডখৰ নহয় আগত এই তো এতিয়া কি হল ইয়াক যদি আমি যোগ কৰো কিমান ওলাব 6 6 1 7 4 1 5 কিমান হল 576 ওলালে উত্তৰ ঠিক আছে আৰু কেইটামান প্ৰেক্টিস কৰি চাও ফটাফট হা বুজি পাইছা সো নেক্সট এটা সংখ্যা চাইছো কি ওকে 67 স্কয়াৰ এটোটো কোনো নেওটা নাই মুখস্থ কৰিবলৈ মানে নহয় ইয়াক কেনেকৈ উলিয়াব পৰা যায় এটোত মজা লাগিব হা এটো বঢ়িয়া হ'ব ঠিক আছে কিমান হল 7 7 গুণ 49 49 6 6 গুণ 36 ইয়াক এতিয়া পূৰণ কৰিলো 6 7 গুণ 42 42 আৰু 2 কিমান হ'ব 2 2 গুণ 4 2 4 গুণ 8 অলপমান ক্যালকুলেশন মাইন্ডত কৰিব লাগিব হা 9 4 4 8 8 6 14 4 উকলিলে 1 3 1 4 কিমান হল 4489 ক্যালকুলেটৰ মাৰি চাব পাৰা তোমালোকে পিছত মাৰি চাবা ঠিক আছে ফটাফট কৰি গৈ আছো না মাৰি দিও নেকি ঠিক আছে দেখুৱাই দিও ন ইয়াতে গম পাই যাবা হৈছে নে নাই হোৱা 67 67 4489 আহিলে নাই ঠিক আছে মাৰি দিছো নেক্সট এটা চাও ফটাফট 72 স্কয়াৰ ওকে ইয়াত কেনেকৈ ওলাব ইয়াত এটা বেলেগ ট্ৰিক্স আছে ইয়াৰ ট্ৰিক্সটো কি চাও দেই সিম্পল এতিয়া আমি প্ৰথমতে পূৰণ কৰি আছিলো যেনেকৈ 7 7 গুণ 49 মানে 49 মানে এককৰ ঘৰটো এটা আছে দহকৰ ঘৰটো এটা আছে মানে ফাৰ্স্ট ডেসিমেল সেকেন্ড ডেসিমেল আছে ইয়াত তো যোগ কৰিলে অকল 4 হে আছে 2 স্কয়াৰ কিমান হল 4 তো ইয়াক কি কৰিব লাগিব 04 কৰিব লাগিব নেক্সট ইজ কিমান 7 স্কয়াৰ 7 7 গুণ 49 49 ইয়াক যদি পূৰণ কৰো কিমান হল 7 2 গুণ 14 2 2 28 কত বহিব ইয়াত বহিব তো কিমান হ'ব 4 8 9 2 11 কো কৰিলে 4 1 5 5184 চেক কৰি চাও নহয় জানো কিমান হ'ব 72 into 72 কিমান হল 5184 ঠিক আছে ওকে সো নেক্সট ফটাফট কৰি চাও হা 72 স্কয়াৰ নেক্সট ইজ 3.6 স্কয়াৰ 3.6 স্কয়াৰ এতিয়াটো এটো এটা ডাঙৰ কাহিনী হল নহয় কি হ'ব এটা দশমিক এটা আছিল অলপ দেৰি আগলৈকে দশমিক নাইকিয়াকে কৰি আছিল সো সিম্পল প্ৰথম ভিডিওটো মই শিকাইছিলো কি শিকাইছিলো এই দশমিকটো ইগনোৰ কৰি দিয়া নেক্সট কি হ'ব 6 এতিয়া দশমিকটো যদি ইগনোৰ কৰো কি বনিলে 36 ৰ স্কয়াৰ কেনেকৈ হ'ব 6 6 গুণ 36 3 স্কয়াৰ কিমান হল 9 3 6 গুণ 18 2 3 কিমান 36 ইয়াত বহিলে 6 6 3 9 9 3 12 হল ইয়াত যেহেতু আমি এটাৰ পিছত দশমিক এটাৰ আগত দশমিক আছে যদি এক স্কয়াৰ কৰি দিয়া হ'ব 0.6 into 0.6 যদি কোন কিমান আহিব দুটাৰ আগলৈ আহিব না তো ইয়াতো দুটাৰ আগত বহাই দিয়া 12.96 সিম্পল দশমিকটো সদায় ইগনোৰ কৰি দিয়া তাৰ পিছতে অংকটো উলিয়া তেতিয়া ওলাব মজাটো কিমান মজা হয় নহয় হাৰ্ডলি কিমান সেকেন্ড লাগিছে 10 সেকেন্ড নাও দ্য থাৰ্ড কোৱেশ্চন এই ডখৰ ইয়াত এটা আছে ট্ৰিক্স
ইয়াত এতিয়া ওলালে 121 এতিয়ালৈকে আমি কি চাই আছিলোঁ দুটা সংখ্যাৰ মাজৰটো চাই আছিলোঁ মানে এতিয়া ইয়াত কি হ'ব তিনিটা সংখ্যা আছে তিনিটাত কেনেকৈ কৰিম চ' চিম্পল ফাৰ্ষ্ট ডেচিমেল আছে নহয় তাক মাজতে সমানে এডোখৰত ফালি দিয়া তো এটা চাইডে কিমান থাকিব 12 এটা চাইডে কিমান থাকিব 1 কিমান হ'ল 1ৰ স্কোৱাৰ 101 মই আগতেও কৈছিলোঁ যদি ছিংগল ডিজিট আহে 0টো বাওঁফালে বহুৱাব লাগিব তেতিয়াহে ওলাব 12ৰ স্কোৱাৰ কিমান 144 12 144 নেওতা মুখস্থ কৰিবা আগতে কৈ আছোঁ নেক্সট 12 ইয়াক পূৰণ কৰিলোঁ কিমান হ'ল 12ক যদি আকৌ 2য়ে পূৰণ কৰোঁ কিমান হ'ব 2 12 24 70টো কিমান ওলাব 146 is the correct answer ঠিক আছে so next আকৌ কিবা এটা কৰিছে আৰু এটা বেলেগ এটা কৰি চাওঁ next to হল কি 142 square same কেনেকৈ কৰিলোঁ 2 square 04 14 square কিমান হ'ল 14 কিমান এটাতো মুখস্থ কৰিব লাগিব না 196 অলপটো কৰিব লাগিব 228 228 কিমান হয় 56 যোগ কৰি দিলোঁ কিমান হ'ল 4 6 6 11 কৰিলে 1 19 20 এনসাৰ কিমান 20164 ঠিক আছে চেক কৰি চাওঁ নেকি চেক কৰি চাওঁ ঠিক আছে কিমান হ'ল 142 into 142 20164 আহিল ঠিক আছে সো ফটাফট নেক্সট কুৱেশ্যনটোত কি আছে বেলেগ এটা চাওঁ আমি ওকে 243 স্কোৱাৰ ইয়াতো কেনেকৈ কৰিম সেম প্ৰসেছ নাও তুমি এতিয়া 24 স্কোৱাৰটো যদি মনত নাথাকে তেতিয়াহ'লে কি কৰিব লাগিব 24 স্কোৱাৰ যেটো উলিয়াবা ন তাকো তুমি তেনেকৈ 4 4 গুণ 16 2 2 গুণ 4 4 ওলালে 2 4 গুণ 8 2 গুণ 16 ইয়াত পাতিলৈ কিমান হ'ব 576 এটো 576 পাতি ললা তাৰ পিছতে 3 স্কয়াৰ কিমান হ'ল 09 এতিয়া 24 ক 3 ৰে মাল্টিপ্লাই কৰা 320 কিমান হ'ল 72 2 কিমান ওলাব 2 2 গুণ 4 2 7 গুণ 14 সো কিমান হ'ল 9 4 6 4 দহৰ 0 কইলে 1 হাতে 9 5 কিমান হ'ব 59049 সো এতিয়া লাগে হয়তো বুজি পাইছা সো মই তোমালোকক এটা হোমৱৰ্ক দিম যেটো তুমি কমেন্ট সেকশনত লিখিবা ঠিক আছে কাৰণ মই যদি অকল গাইবাই থাকো তোমালোকে পইচা নাই মই এনেকৈ গম পাম হয় নহয় সো তোমালোকৰ কাৰণে এটা হোমৱৰ্ক হ'ল 643 স্কয়াৰ এতিয়া এই হৰুলা নিচিনা নকবা আৰু যেনেকৈ বোলে ও সাৰে বোলে উজুগিটা কৰি আমাক টানটো দিছে হয় নহয় সো টানটো কৰিলে তো উজুগিটা প্ৰেক্টিছটো আহিব সো 643 স্কয়াৰৰ এনসাৰ কি হ'ব তো কমেন্ট বক্সত মোক লিখি জনাব ঠিক আছে সো নেক্সট হল কি নেক্সট আমি কি চাওঁ এতিয়া নেক্সট আমি চাওঁ আজি মেজিক অফ 5 ত কি হয় পজিশন আমি সকলোৱে জানো হয়তো 625 বাট কন্ডিশনটো কি উলিয়াব কেনেকৈ পাৰি এটোটো উজু সংখ্যা মনত আছে 75 into 75 কাৰো মনত নাই কোনো নেটা মোৰ মনত নাই তো উলিয়াব লাগিব না কিবা এটা ট্ৰিক্স আছে তো ট্ৰিক্সটো কি সিম্পল টেকনিক দুটা সমানে আধা ফালি ললো সেম যেনেকৈ ফালিছিলো ইয়াক সমানে আধা ফালি ললো কোনডখৰত এইডখৰত সো 5 আৰু 5 যে আছে ইয়াক পূৰণ কৰি একেলগে পাতি লও 25 নেক্সট দ্য সেকেন্ড ডেসিমেল ইয়াক কি কৰিব লাগিব সেকেন্ড ডেসিমেলৰ লগত 1 এটা এড কৰি দিয়া কিমান হ'ল 3 আৰু এড কৰি বিনি যেটো আনসাৰ পাবা তাক ইয়াৰ সেকেন্ড ডেসিমেলটো মাল্টিপ্লাই কৰি দিয়া 3 গুণ 625 ওলালে ঠিক আছে বুজি পাইছা সিম্পল প্ৰথমতে এই দুটা মাল্টিপ্লাই কৰি ইয়াত পাতি ললো নেক্সট ইয়াত 1 এটা যোগ কৰি বিনি ইয়াক মাল্টিপ্লাই কৰি কিমান কৰিলো 2 3 গুণ 625 সো আমি এতিয়া ডাঙৰ সংখ্যা কিছুমান চাওঁ কি ওলাব পাৰে নেক্সট কিবা এটা কোনটো সংখ্যা চাম ওকে 35 into 35 ত কিমান হ'ল সেম আনসাৰ দুটা মানে মাজতে ফালি ললো 5 5 গুণ 25 তিনি ওপৰত এক যোগ কৰিলো কিমান হ'ল 3 4 গুণ 12 1225 নেক্সট ফটাফট টাইম বেছি নাথাকে নহয় পৰীক্ষাত ফটাফট প্ৰেক্টিস কৰা নেক্সট কিমান আহিল নেক্সট এটা চাইছো ওকে 45 into 45 কিমান ওলাব ইয়াৰ সিম্পল মাজতে ফালি ললো এডখৰত 5 5 25 ইয়াত এটা যোগ কৰিলো 1 কিমান হ'ল 4 5 গুণ 20 2025 ঠিক আছে নেক্সট কি হ'ব ওকে 75 into 75 সো এটো তোমালোকে হোমৱৰ্কত মোক কমেন্ট কৰি বিনি কবা ঠিক আছে ইটোটো শিকাই দিলো সো এটাটো কৰিব লাগিব অকমান টানটো সবটো মই কৰি দিলে কেনেকৈ হ'ব সো এটো তোমালোকৰ হৈ গল হোমৱৰ্ক মনত ৰাখিবা কিন্তু কমেন্টত যদি হোমৱৰ্কৰ এনসাৰ নাহে
তেতিয়াহ'লে কিন্তু মই আৰু ভিডিঅ' নবনাৱাত নাই কাৰণ তোমালোকৰ যদি একো সহযোগ নাই তো মই এনেই চিঞৰ-বাখৰ কৰি থাকিতো লাভ নাই চ' এইটো তোমালোকে কমেণ্ট কৰি পিনি মোক ক'বা চ' নেক্সট এটা চাওঁ নেক্সট কি হ'ল অ'কে এতিয়া আহিলে এইটো 3 ডিজিট 3 ডিজিটটো কেনেকৈ কৰিব পৰা যায় ইয়াততো গোটা 1 বা 9 1ৰ পৰা 9 ভিতৰত এনেকুৱাটো ছিংগল ডিজিট নাই কাৰ লগত যোগ কৰিম ইয়াতো কি কৰিবা সেম প্ৰসেস 5টোৰ মাজতে এডোখৰতে ফালা অকল 5টোৰ পিছত যিটো সংখ্যা থাকে নহয় তাৰ লগত জাস্ট সিম্পল 1 এটা যোগ কৰি দিয়া ইয়াত কি হ'ল 5 5 গুণ 25 11 একে কিমান 12 11 12 কিমান 132 তো কিমান হ'ল 132 এনসার কি হ'ব 132.25 ঠিক আছে তো ফটাফট আৰু দুটামান প্ৰবলেম সলভ কৰি চাওঁ ন নেক্সট সংখ্যাটো কি হ'ব নেক্সট এটা চাওঁ ওকে 125 into 125 কিমান হ'ব সেম ইকনটা ফালি ললো 5 5 25 হয়নে 12 13 কিমান 156 নেওটা মুখস্থ কৰিব লাগিব দেই নেওটা মুখস্থ নকৰিলে কাম নাই আগতো কৈ আছো নেক্সট আৰু এটা চাওঁ ওকে 135 into 135 সেম এটো হোমৱৰ্ক দিওনে কৰি দিও কৰি দিছো দিয়া 5 5 25 ঠিক আছে 13 into 14 কিমান হয় 182 182 13 14 182 না आंसर কি হ'ব 182.25 চতুৰ্থ আকৌ কোপৰা আহিলে নকৰিবা 13 + 1 কিন্তু 14 ঠিক আছে সব তোমালোকে আজি বুজি পালা সো ইমানতে আজিলে সামৰণি মাৰিছো যদি ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা যাতে বেলেগ যাৰ দৰকাৰ হৈ আছে না এটো পাবো ঠিক আছে আৰু সাবস্ক্ৰাইব ইকাৰণে কৰিব কৈছো আকৌ যে মই সৰু এনেকে ভিডিও বনাই থাকিম এটুলে কিবিলাক তো বেছিক হয় এইখিনি লৈ পিনি তুমি কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিব নোৱাৰা সো আগৰ নেক্সট যেটো লেভেল আহিব এইখিনি মই লাহে লেভেলটো বঢ়াই আছো বিকজ একেলগে যদি মই গুটেখিনি কথা কৈ দিও বহুত ডাঙৰ সেইখিনি কৰি তো বেছিকটো যদি ক্লিয়াৰ নাথাকে देयर इज नो ইউজ কোনো ইউজ নাই সববোৰ পাহৰি থাকিবা কাইলে কবাই কিনো গাইছিলে জানো বাদ দিলো আৰু হয় না সো পঢ়িব নোৱাৰো আৰু মই পঢ়িব নোৱাৰিবলৈ কি আছে আৰু সব কাম কৰিব পাৰি পৃথিৱীত এনেকুৱা একো বস্তু নাই যেটো কৰিব নোৱাৰা সো লাহে আমি লেভেলটো বঢ়াই থাকিম লাহে যিখিনি আপডেট পাই থাকিবলৈ হলে কি কৰিব লাগিব সাবস্ক্ৰাইব আৰু তাৰ কাষত থকা বেল আইকনটো টিপিব লাগিব তেতিয়া তোমাৰ নটিফিকেশনটো আহিব যে মই আজি কিবা এটা ভিডিও আপলোড কৰিছো কাৰণ মই সদায়টো লিংক কিছুমান শেয়াৰ কৰি থাকিব নোৱাৰিব পাৰো ন সো ঠিক আছে আজিলৈ সামৰিছো থ্যাংক ইউ সো মাচ ওকে বাই সো সি ইউ গাইজ ওকে বাই